Hello, Namaskar, welcome to my YouTube channel Tourist Bhaven. প্ৰকৃতিৰ মনোমোহা অপৰূপ সৌন্দৰ্যৰ কাষে কাষে আমি দুয়ো গৈ আছিলোঁ, মই আৰু মোৰ বন্ধু জনাৰ্দন। এনেদৰে আমি আগবাঢ়ি গৈ আছিলোঁ লাহে লাহেকৈ। দিহিং পাটকাই বৰষা অৰণ্য সঁচাকৈ অপৰূপ সৌন্দৰ্যৰে ভৰা এখন ঠাই। মই আপোনালোকক সকলোকে এই ঠাইলৈ আহি এই মনোমোহা পৰিৱেশসমূহ উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। আৰু আমি এনেদৰে দিহিং পাটকাই বৰষা অৰণ্যৰ কাষে কাষে গৈ আছিলোঁ। দিহিং পাটকাই বৰষা অৰণ্য সঁচাকৈ এক মনোৰম ঠাই, আৰু সেইকাৰণে চাগে দিহিং পাটকাই বৰষা অৰণ্য পূৰ্বৰ এমাজন বুলি কোৱা হয়। ৰাস্তাৰ অৱস্থা অতি শোচনীয় আছিল, কিন্তু আমি প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰ মুগ্ধ হৈ এনেদৰে আগবাঢ়ি গৈ আছিলোঁ। পথটো যে বেয়া আছিল তাক আমি অলপো অনুশোচনা কৰা নাছিলোঁ, কিয়নো সৌন্দৰ্যত আমি বিলীন হৈ পৰিছিলোঁ। আৰু যে এই গৰুবিলাক দেখিছে, এই গৰুবিলাকে খাদ্যৰ সন্ধানত দিহিং পাটকাই বহু ভিতৰলৈ গুচি যায় আৰু নিজৰ আহাৰ ভক্ষণ কৰি পুনৰ বাহিৰলৈ ওলাই আহে। আৰু এনেকৈ আমি খলা বমা পথেৰে আগবাঢ়ি গৈ আছিলোঁ দিহিং পাটকাই বৰষা অৰণ্যৰ কাষে কাষে। আৰু এইখনেই দিহিং পাটকাই বৰষা অৰণ্য। আজি আমি দিহিং পাটকাই বৰষা অৰণ্যৰ গোটেইটো এৰিয়া আমি দেখুওৱা নাই আপোনালোকে। আমি মাত্ৰ এটা আভাস দাঙি ধৰিছোঁ। দিহিং পাটকাই বৰষা অৰণ্যৰ জয়পুৰ ৰেঞ্জৰ অধীনত থকা অঞ্চলসমূহে দেখাবলৈ চেষ্টা কৰিছোঁ, কিয়নো দিহিং পাটকাই বৰষা অৰণ্য এক বিস্তীৰ্ণ এলেকা ধৰি আৱৰি আছে। আৰু আমি যে গৈ আছোঁ এই আমাৰ বাওঁহাতে দিহিং পাটকাই বৰষা অৰণ্য আৰু আনটো চাইডে জয়পুৰৰ গাঁওসমূহ। আৰু এই পথেৰেই গৈ গৈ আমি অৰুণাচল প্ৰদেশ পামগৈ। আৰু এইটোৱেই মেইন পথ অৰুণাচলৰ লগত সংযুক্ত হোৱা আমাৰ অসমৰ পৰা। আৰু ঠিক তেনেদৰে আমি আগবাঢ়ি গৈ থাকিলোঁ। ফাইনেলি আমি দিহিং পাটকাই বৰষা অৰণ্যৰ বহু ভিতৰলৈ সোমাই আহিলোঁ। আৰু এই যে ওখ ওখ গছ, সৰু সৰু ঘাঁহনি দেখিবলৈ পাইছে, সঁচাকৈ বহুত মনোমোহা। সকলো ফালে সেউজীয়া সেউজীয়া আৰু সেউজীয়া। সঁচাকৈ দিহিং পাটকাই বৰষা অৰণ্য মানে সেউজীয়াৰ অন্য এটা ৰূপ। আৰু সেইখন দিহিং পাটকাই বৰষা অৰণ্য। আমি দুইজনে বৰষা অৰণ্যৰ সেউজীয়াবোৰ দেখি আৰু বহু দূৰ আগবাঢ়ি গ'লোঁ। আৰু এনেদৰে আমি দুচকীয়া বাহন স্কুটিখন লৈ আগবাঢ়ি গৈ থাকিলোঁ। আজি মোৰ ল'ৰালি দিনবোৰৰ কথা মনত পৰি গ'ল, কিয়নো সেই দিনবোৰত আমি গাঁৱৰ ল'ৰাবিলাকে দিহিং পাটকাই কাষে কাষে দৌৰা দৌৰিকৈ খেলিছিলোঁ। বহু স্মৃতিয়ে জড়িত হৈ আছে দিহিং পাটকাই বৰষা অৰণ্যৰ লগত। আমি
সৰুতে দিহিং পাটকাই বৰষাইনৰ বহু ভিতৰলৈ গৈছিলোঁ আৰু সকলো ফালে সেউজীয়া আৰু সেউজীয়া দেখিবলৈ পাইছিলোঁ। এতিয়াও সেই সেউজীয়া সজীৱ হৈ আছে, কিন্তু সেই দিনবোৰত আমি ঠিক যেনেধৰণে ওখ ওখ গছ গছনিবোৰ অধিক দেখিবলৈ পাইছিলোঁ, কিন্তু আজিৰ সময়ত তেনে গছ গছনিবোৰ বহু কমি আহিলে। মই মানৱ সমাজক এটাই অনুৰোধ কৰিম, গছ কেতিয়াও আৰু কাহানিও নাকাটিব, কিয়নো গছৰ অবিহনে আমাৰ জীৱনটোৱে আধৰুৱা। মই সকলোকে কওঁ, আমি বছৰত 10 জোপা নোৱাৰিলেও আমি এজোপা হ'লেও গছ ৰুবলৈ চেষ্টা কৰিব লাগে, কিয়নো সেউজীয়াৰ অবিহনে আমাৰ জীৱন আধৰুৱা। আজি এটা কবিতা মোৰ মনলৈ আহি গ'ল। এই কবিতাটোৰ কবি কোন মই নাজানো, কিন্তু স্মৃতি যে সজীৱ, সেয়ে মই এই কবিতাটো আপোনালোকৰ আগত শুনাবলৈ চেষ্টা কৰিছোঁ। তুমি মোক মনত ৰাখিব নালাগে, পাহৰণি বাঢ়ি বাই বাই। এদিন মই নিজেই নিজৰ স্মৃতি হৈ যাম, আৰু মই তেতিয়াই বিচাৰি চাম তোমাৰ আচল ঠিকনা মোৰ বুকুৰ অট'গ্ৰাফত। তো ফাইনেলি আমি দিহিং পাটকাই ৰিজাৰ্ভৰ ভিতৰত পালোহি। তো আপোনালোকক দেখাইছোঁ, এয়া গাড়ী আহি আছে। তো গাড়ীত জংঘলৰ মাজত আছোঁ। এয়া চাই যাওক কি ধুনীয়া পৰিৱেশ, গছবিলাক চব এটা খুব ধুনীয়া পৰিৱেশত আছোঁ আমি। তো এয়া এটা মনোমোহা পৰিৱেশ। চব বেছি ভিতৰলৈ সোমাই নাযাওঁ, এইবোৰ গছবোৰ চব আপোনালোকে দেখিছে। এয়া তো মই ভাষাৰে বুজাব নোৱাৰোঁ আপোনালোকক কিদৰে বুজাম। তো সেইখন বুলি ক'ব লাগিব, এইখনে সেইখন বৰষা অৰণ্য। তো আপোনালোকে চওক কিমান ধুনীয়া ভিউ। তো জনাৰ্দন কেনেকুৱা লাগিছে ইয়াত অলপ জনাব মোৰ ছাবস্ক্ৰাইবাৰসকলক। অতিকৈ সুখী হৈছোঁ ইয়াত আহি, শান্তি অনুভৱ কৰিছোঁ। ইয়াৰ বতাহ পানী সকলোৱে ভাল, উশাহ নিশাহ লওঁতেও বহুত শান্তি অনুভৱ হৈছে। যিহেতু এয়া সুন্দৰ পৰিৱেশ, বহুত গছ গছনি ভৰপূৰ। যিমান আজি ৰ'দ দিছে অলপ যদিও ইয়াত বতাহটো ঠাণ্ডা ঠাণ্ডা পৰিছে। আৰু আপোনালোকে আহিব, ইয়াত বহুতো জীৱ জন্তু দেখিব পোৱা যায়। ইয়াত আমি আজি দেখা নাই বৰ্তমান, যদিও দেখা পোৱা যায় অলপ ভিতৰলৈ গ'লে দেখা পাম। যিটো আগত কৈছিলোঁ সেইডোখৰতো হাতী প্ৰায় মই এদিন আগতে লগ পাইছিলোঁ, বহুতখিনি হাতী বাঘ ভালুক চব ওলায় আৰু ইয়াত। তো আমি ৰাস্তাৰ পৰাই দেখাইছোঁ, চাই থাকক। তো টুৰিষ্ট ব্লগিং চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ। এইখন বাচন্তিতে আজি আমি আহিছোঁ দুইজনে। তো এইখনেই সেইখন বৰষা অৰণ্য। এইটো ছাইড অলপ দেখাই দিওঁ, সুন্দৰ নাজাৰা, সুন্দৰ সুন্দৰ সুন্দৰ, কি মজা। সেইখনে চব অলপ ভিতৰত সোমাই দেখাই দিছোঁ। ৱাও, দ্যাটছ গ্ৰেট। আৰু আমি এনেদৰে বন্ধুৱে আমি দুই বন্ধু আগবাঢ়ি গৈ থাকিলোঁ আৰু আগলৈকে আগবাঢ়ি গ'লোঁ। বৰষা এনেদৰে বহু আগলৈকে প্ৰকৃতিৰ মনোমোহা দৃশ্যসমূহ উপভোগ কৰি দিহিং পাটকাই বৰষা অৰণ্য। বহুদূৰ আগুৱাই যোৱাৰ পাছত আমি জিৰি জিৰিকৈ বৈ যোৱা এটি নিজৰা কাষ পালোগৈ, আৰু নিজৰা কাষলৈ মই নামি গ'লোঁ। সঁচাকৈ কি যে অপৰূপ মনোমোহা সৌন্দৰ্য ভৰা আছিল। আৰু মই
নিজৰ আকাশত যাবলৈ চেষ্টা কৰিলোঁ। সঁচাকৈ কি যে মনোমোহা আজিৰ এই দিনটো, সঁচাকৈ আজীৱন মোৰ মনত সজীৱ হৈ ৰৈ যাব। আৰু এনেদৰেই আজি ধিং পাতকাই বৰষা অৰণ্যৰ যাত্ৰা সামৰণি মাৰিলোঁ। ধন্যবাদ।